বুধবাৰে সন্ধিয়া তিনিচুকীয়াৰ জাগুনত মাৰাত্মক ড্ৰাগছসহ আটক এগৰাকী অৰুণাচলী মহিলা। স্থানীয় ৰাইজৰ তৎপৰতাত মহিলাগৰাকীক 7 গ্ৰাম ড্ৰাগছসহ অসম অৰুণাচল সীমান্তৰ জাগুন ঘাটত জাগুন আৰক্ষীৰ দলে আটক কৰিবলৈ সক্ষম হয়। মহিলাগৰাকী অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ ইম্ফম নামে ঠাইৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আটকাধীন এই মহিলাগৰাকী প্ৰায়ে জাগুন ঘাটেৰে অহা যোৱা কৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু সন্দেহবশতঃ মহিলাগৰাকীৰ গতিবিধিৰ ওপৰত অনুসন্ধানমূলক দৃষ্টি ৰাখে। যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে বুধবাৰে সন্ধিয়া জাগুন পাৰেঘাটত মহিলাগৰাকীক প্ৰত্যক্ষ কৰাত জাগুন আৰক্ষীক খবৰ দিয়াত তৎমুহূৰ্ততে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ পৰা উদ্ধাৰ কৰে 7 গ্ৰামকৈ নিষিদ্ধ মাৰাত্মক ড্ৰাগছ। শেষত মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰি অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষী চকীলৈ লৈ যায়। মাৰ্ঘেৰিটাৰ জাহিদ আলীৰ ৰিপৰ্ট, JNK নিউজ। এইজনী মানুহ আমি সন্দেহ লগাত আমাৰ এইখিনি অঞ্চলৰ যুৱক সংঘ আৰু ভিটিভি মিলিয়ে আমি পুলিচক জনালোঁ আৰু পুলিচ আহিয়ে মানে ধৰা পেলালে। আগতো এই মানুহজনীৰ ওপৰত আমাৰ সন্দেহ আছিলে, সেইকাৰণে আমি পুলিচক খবৰ দি মেলি পুলিচে যিমানখিনি তেখেতক সোধা পোছা বা চেকিং কৰাৰ সময়তে ধৰা পোৱা হ'ল। এতিয়া আমি 1 পেকেট দেখি পাইছোঁ। আমি ইয়াৰ সঠিক স্থান আমি গম পোৱা নাই এতিয়ালৈকে, কিন্তু আমাৰ এইখিনি যোন ঘাটেদি অহা যোৱা হৈ থাকে আৰু আমাৰ সন্দেহ আছিলে, সেইকাৰণে আমি পুলিচক জনাই মেলিহে পুলিচে ধৰে। লৈ যাব কৈছে। এতিয়া এই ব্যৱসায়টো কেতিয়াৰ পৰা কৰি আছে আপুনি? নাই কৰা, আজিয়ে দিছে মোকে। মাইকটো লগতো উলিয়াওক। ক'ৰ পৰা আনিছে বুলি ক'লে আপুনি? লিডু কাৰ পৰা আনিছে? লিডু অনিল কৈছে। অনিল। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ইম্ফম। ইনফৰ্ম কোন ডিষ্ট্ৰিক্ট? লোহিত ডিষ্ট্ৰিক্ট। ইয়াত কাক দিবলৈ আহিছিলে আপুনি ড্ৰাগছ? দিবলৈ নহয়, মোকে বেলেগ মানুহে দিছিলে। কোন মানুহ, নামটো কি হয়? অনিল লাগিব ন? অনিল কি লিখে? মুৰা। অনিল মুৰা। জাগুনৰ হয় নেকি? নহয়, লিডুৰ হয়। লিডুৰ হয়।